Hello everyone, welcome to our channel Cuisine Fusion. আজিৰ আমাৰ ৰেচিপিটো হৈছে ভাত কেৰেলাৰ বৰা। এয়া আমি এইকেইটা ভাত কেৰেলা লৈ লৈছো আৰু এটা আলু লৈ লৈছো। এতিয়া আমি ভাত কেৰেলা কেইটা এইদৰে কাটি লৈছো। এতিয়া আলু আৰু ভাত কেৰেলা কেইটা কুকাৰত দি বইল কৰি লওঁ। এতিয়া কুকাৰটো আমি গেছত বহাই দিছো। আমাৰ আলু আৰু ভাত কেৰেলা কেইটা বইল কৰা হৈ গ'ল। এতিয়া এইখিনি ঠাণ্ডা হ'বৰ কাৰণে আমি প্লেট এখনত উলিয়াই ৰাখি থৈছো। এইখিনি ঠাণ্ডা হৈছে। এতিয়া এই ভাত কেৰেলা যিখিনি গুটি আছে সেইখিনি আমি চামুচেৰে উলিয়াই দিছো। এইখিনি আমি অকমান সাৱধানেৰে উলিয়াব লাগিব, নহলে ভাত কেৰেলা কেইটা ভাঙি যাব পাৰে। এতিয়া আমাৰ গোটেই কেইটা ভাত কেৰেলাৰ গুটিখিনি উলিয়াই লোৱা হৈ গৈছে। এতিয়া আমি এই মিক্সাৰ জাৰত এই উলিয়াই ৰখা ভাত কেৰেলাৰ গুটিখিনি, বইল আলুটো আৰু অকমান হালধীয়া সৰিয়হ দি গোটেইখিনিকে ভালকে পেষ্ট বনাই লম। এয়া আমাৰ এই গোটেইখিনি পেষ্ট বনোৱা হৈ গৈছে। এতিয়া আমি এইখিনি অকমান পনীৰ লৈছো। এইখিনি সৰু সাইজত কাটি ল'ব লাগিব। এয়া চাওক, আমাৰ পনীৰখিনি কাটি লোৱা হৈ গৈছে। এতিয়া কেৰাহীত আমি অকমান মিঠাতেল দি দিছো। তেলখিনি গৰম হৈছে। এতিয়া আমি এই পিঁয়াজখিনি দি দিছো। এই পিঁয়াজখিনি ভালকে ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। ইয়াতে এতিয়া অকমান কেঁচা জলকীয়া দি দিছো। এবাৰ লৰাই দিছো। এতিয়া ইয়াতে আমি আদা আৰু নহৰু দি দিছো। এইখিনিও এবাৰ আমি অকমান মিক্স কৰি দিওঁ। এইখিনি আমাৰ ভজা হৈ গৈছে। এতিয়া আমি ইয়াতে যিখিনি পেষ্ট বনাই ৰাখিছিলো সেইখিনি দি দিছো। এবাৰ গোটেইখিনিকে ভালকে মিক্স কৰি দিওঁ। এইখিনি আমি ভালকে ভাজি ল'ব লাগিব। এতিয়া আমি ইয়াতে অকমান নিমখ দি দিছো আৰু অকমান হালধি দি দিছো। এবাৰ মিক্স কৰি দিছো। এতিয়া ইয়াতে আমি কিছুমান মছলা দি দিওঁ। ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু গৰম মছলা। এবাৰ মিক্স কৰি দিওঁ। এতিয়া ইয়াতে আমি কাটি ৰখা পনীৰখিনি দি দিছো। এবাৰ মিক্স কৰি দিছো। অকমান ব্লেক পেপাৰ দি দিছো আৰু অকমান ধনিয়া পাত দি দিছো। এই মছলাখিনি আমাৰ ৰেডি হৈ গৈছে। এতিয়া আমি ঠাণ্ডা হ'বৰ কাৰণে প্লেট এখনত উলিয়াই ৰাখি দিছো। এতিয়া এই ৰেডি কৰা মছলাখিনি আমি এই ভাত কেৰেলাত চামুচেৰে ভৰাই দিছো। এইখিনি ভালকে ভৰাব লাগিব, নহলে ফ্ৰাই কৰোতে ওলাই যাব পাৰে। এয়া আমাৰ এতিয়া এটা ৰেডি হৈ গ'ল। এতিয়া গোটেই ভাত কেৰেলা কেইটাত আমি এনেদৰে মছলাখিনি ভৰাই লওঁ।
এতিয়া গোটেই ভাতকেৰেলা কেইটাত মছলাখিনি ভৰোৱা হৈ গৈছে। এয়া চাওক। এতিয়া কেৰাহীত আমি ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হৈছে। এতিয়া আমি এই ভাতকেৰেলাকেইটা ফ্ৰাই কৰি লওঁ। এতিয়া এই ভাতকেৰেলাৰ বৰাকেইটা এটা ছাইড ফ্ৰাই কৰা হৈ গৈছে। এতিয়া আমি আনটো ছাইডো ভালকৈ ফ্ৰাই কৰি লওঁ। আমাৰ এই ভাতকেৰেলা বৰাকেইটা ফ্ৰাই কৰা হৈ গৈছে। এয়া চাওক, এইটো ছাইডো ধুনীয়া কালাৰ আহিছে। এতিয়া আমি এইখিনি প্লেট এখনত উলিয়াই ৰাখোঁ। আমাৰ এই ভাতকেৰেলাৰ বৰাকেইটা ৰেডি হৈ গ'ল। এতিয়া আমি এয়া গৰমে গৰমে টমেটো কেটচাপ লগত ছাৰ্ভ কৰিছোঁ। মোৰ এই ভাতকেৰেলা বৰা ৰেচিপি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। থেংকছ ফৰ ৱাচিং।